Hello friends, welcome back to my YouTube channel Khati Okhomia Vlogs আৰু আপোনালোকক সকলোকে স্বাগত জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি আছে সানডে আৰু আজি সানডে দিনা মই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ আমাৰ গাঁৱতে থকা দুখনমান স্কুল য'ত মানে সৰুতে মই পঢ়িছিলোঁ আৰু সেই স্কুলকেইখনকে আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকিব শেষলৈকে কেনেকুৱা পায় ভিডিঅ'টোত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া বলক মই আপোনালোকক প্ৰথমে মই পঢ়া স্কুলটো দেখাই দিওঁ। এইখন আছে আমাৰ স্কুলৰ গেটখন এতিয়া বৰ্তমান গেটখন লোহাৰ লগাই দিলে আগতে ইয়াতে জপনা আছিলে গেটখন আৰু এতিয়া আমি গেটখন খুলিয়ে সোমাই যাম মই পঢ়া স্কুলখন। এইখন আছে স্কুল আমাৰ আৰু এতিয়া মই আপোনালোকৰ স্কুলখনৰ নামটো প্ৰথমে দেখুৱাই দিওঁ। আমাৰ স্কুলখনৰ নাম হৈছে 538 নং নাহৰআলি খনিকৰ প্ৰাথমিক বিদ্যালয় আৰু স্থাপিত হৈছিলে 1947 চনত আৰু স্কুলখন আছে খনিকৰ গাঁৱত ডাকঘৰ গড়গাঁও পিন 785685 মণ্ডল গড়গাঁও শিক্ষাখণ্ডৰ শিৱসাগৰ খেলুৱাৰ জিলা শিৱসাগৰ অসম। মানে ইয়াতে আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 5লৈকে মই প্ৰথমে ইয়াতে পঢ়িছিলোঁ বৰ্তমান আৰু ক্লাছ 6ৰ পৰা 8লৈকে পঢ়িছিলোঁ এখন বেলেগ বিদ্যালয়ত। সেইখন আপোনালোকক দেখুৱাম। প্ৰথমে মই পঢ়া বিদ্যালয়খন আপোনালোকক দেখুৱাই লৈছোঁ। মই সৰুৰ পৰা ইয়াতে পঢ়া প্ৰথম শ্ৰেণীৰ পৰা 5লৈকে ইয়াতে পঢ়া স্কুলখনতে বহুতো স্মৃতি মোৰ জড়িত হৈ আছে স্কুলখনৰ লগত। আৰু এয়া চাওক ইয়াত কি ধুনীয়াকৈ দিয়া আছে ফটোটোত ষ্টপ ৱেইট গো দেখিছে নাই কিমান ধুনীয়াকৈ মানে এইবিলাক আমি থাকোঁতে অঁকা নাছিলে আৰু এতিয়া আঁকিছে চাগে নতুনকৈ। এইটো হৈছে কনকলতা ৰুম আৰু ইয়াতে আমাক আগতে পঢ়াইছিলে আৰু ইয়াতে চাওক শিক্ষা বিভাগৰ এটা এইটো ছবি আঁকি ধৰিছে। তাৰপিছত এইপিনে আপোনালোকে চাব পাৰে ইয়াতে বান্দৰ 3টা আছে চাওক বেয়া কথা নুশুনিবা বেয়া কথা নাচাবা আৰু বেয়া কথা নক'বা চাওক কি ধুনীয়াকৈ আঁকি থৈছে। আৰু আমাৰ ইয়াতে আঁকি থৈছে ৱালতে এটা ৰংঘৰ ধুনীয়াকৈ চাওক এইটো ৰংঘৰত আঁকি থৈছে। ইয়াতে চাওক ইয়াতে ওপৰত এটা পেঁপা আছে ঢোল তাৰপিছত বাঁহী গামখাৰু সুতুলি আৰু এইটো ঢোলৰ লাঠিডাল দেখিছেনে কি ধুনীয়াকৈ আঁকি থৈছে। আৰু এইপিনে মানে আঁকি থৈছে মানে এটা ৱালতে এইটো ডাষ্টবিনৰ এটা ছবি আঁকি থৈ দিছে। এইটো কি ধুনীয়া চাওক ডাষ্টবিনৰ ছবি। আৰু এইটো হৈছে মূলা গাভৰু ৰুম আৰু ইয়াতে এটা বাঁহৰ টুকুৰা চৰাই মানে ছবি আঁকি থৈ দিছে খুঁটাটোতে দেখিবলৈ চাওক কি ধুনীয়া লাগিছে। অলপ দূৰৰ পৰা মই আপোনালোকক দেখুৱাই দিওঁ। এইটো চাওক বাঁহৰ টুকুৰা চৰাই ফটো আঁকি থৈ দিছে। মানে আমি পঢ়ি থাকোঁতে এইবিলাক একো নাছিলে আৰু ফটো চটো অঁকা নাছিলে ৰুমটো। আৰু ইয়াতে লিখা আছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা পোৱা অনুমোদনেৰে নিৰ্মিত ভৱন অনুদানৰ পৰিমাণ 2 লাখ টকা আৰু অনুদানৰ বৰ্ষ 2006 পৰা 7। ইয়াত ঠিক ওপৰতে এটা মহৎলোকৰ বাণী লিখি থোৱা আছে চাওক সত্য সুন্দৰ আৰু সুন্দৰেই সত্য মানে কৈছিলে কিডছ। আৰু এতিয়া বেলেগ এডোখৰলৈ যাওঁ তাতো আপোনালোকক দেখুৱাই আছোঁ চাই থাকক। আৰু এতিয়া তালৈ যাওঁ তাৰ পৰা আপোনালোকক ষ্টাৰ্ট কৰিম মানে এইডোখৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে মানে প্ৰত্যেকতে ৰুমে ৰুমে এটা নাম দি থৈ দিছে। এইটো দিয়া আছে সতী জয়মতী ৰুম আৰু এইপিনে ধুনীয়াকৈ ৱালত লিখি থোৱা আছে ইউজ ডাষ্টবিন কি ধুনীয়া ফটো আঁকি উঠিছে। আৰু এইপিনেও আছে প্লিজ কিপ ইউৰ 2 মিটাৰ মানে কি ধুনীয়া আঁকি থৈ দিছে মানে ৱালত দেখিবলৈ ভাল লাগিছে। আৰু এইবিলাক আমি পঢ়ি থাকোঁতে একোৱে অঁকা নাছিলে পেইণ্টিং চেইণ্টিং নাছিলে। আৰু ইয়াত ঠিক ওপৰতে এটা মহৎলোকৰ বাণী লিখি থোৱা আছে ঈশ্বৰৰ কোনো ধৰ্ম নাই আৰু এই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। আৰু ইয়াতো এটা ৰুম আছে ইয়াত নামটো দিয়া আছে মাদাৰ টেৰেছা ৰুম। তাৰপিছত মাদাৰ টেৰেছা ৰুম আৰু এইপিনে ৱালতে লিখা আছে হেণ্ড ৱাছ। এইপিনে আছে কাৰেংঘৰ ফটো আৰু এইপিনে আছে ইন কেছ অফ ফায়াৰ 1 ষ্টপ 2 ড্ৰপ 3 ৰোল মানে ফায়াৰ লাগিলে মানে যদি আপোনাৰ জুই লাগে তেনেহ'লে কি কৰিব তাৰ সেইটো দিয়া আছে ছবিটো। আৰু ইয়াৰ ওপৰতে লিখা আছে দেশতকৈ মোমাই ডাঙৰ নহয় ইয়াৰ কথাষাৰ কৈছিল লাচিত বৰফুকনে। আৰু ইয়াতে মানে কিছুমান পেইণ্টিং ৰখা হৈছে। ইয়াতে ল'ৰা ছোৱালীবিলাক অঁকা পেইণ্টিংবিলাক ইয়াতে ৰখা হৈছে কি ধুনীয়া পেইণ্টিং আঁকিছোঁ। আৰু কিছুমান ইয়াতে আপোনাৰ যোনে যোনে লিখিছে তেওঁলোকৰ নিজৰ নামটো লিখি দিছে। ঠিক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো দিছেনে এইটো প্ৰাকৃতিক দৃশ্য এইটো আঁকিছে আপোনাৰ শ্ৰীমতী স্কাইলী শইকীয়া মানে এইটো প্ৰাকৃতিক দৃশ্যটো আঁকিছে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আছে এইপিনে আঁকিছে শ্ৰীমতী স্নেহা কোঁৱৰ শ্ৰেণী 5ম। আৰু এইপিনে আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আছে এইটো আঁকিছিলে জিতু শইকীয়া 3য় শ্ৰেণী। আৰু কুণাল কোঁৱৰ আছে এইটো প্ৰাকৃতিক দৃশ্য আঁকিছে এইটো কুণাল কোঁৱৰ। এনেকৈ জবা ফুল বেঙেনা চেগেনাবিলাক আঁকি থোৱা আছে। আৰু এখন ধুনীয়াকৈ মানে ৰখা হৈছে যোনে যোনে ভাল আৰ্ট কৰিছে নামটো সৈতে ইয়াত লগাই থোৱা আছে। আৰু ইয়াতো এটা ৰুম আছে আৰু এই নামটো দিছে ৰুমটো বিজয়লক্ষ্মী পণ্ডিত। আৰু ইয়াতে আৰু মাস্কটো পিন্ধিব কৈছে আপোনালোকে দেখিছেই।
আৰু ফটোটো আৰু ইয়াতে লিখা আছে জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ, এই কথা কৈছিল শ্ৰী ৰামচন্দ্ৰ। আৰু আজি মনটো মানে বহুতেই ভাল লাগিছে। স্কুলখন ঘৰৰ ওচৰতে হয় যদিও মানে ইমান আহি থকা নহয়, আৰু মানে বহুত বছৰ অহাই নাই আৰু এইপিনে বাৰু আপোনালোকক দেখুৱাম বুলি আজি ফাইনেলি ওলাই আহিলোঁ ৰাতিপুৱাই। আৰু স্কুলখন দেখি মানে মনটো কিবা ভাল লাগি গৈছে মানে, আৰু স্কুলখনৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে। মানে কেতিয়া যে আকৌ সেই আগৰ দিনবিলাক আকৌ ঘূৰি আহে এইটোতো কেতিয়াও সম্ভৱ নহয় ন। মানে এবাৰে আহিব, মানে দিন ৰাতি এবাৰে আহিব, আৰু পিছলৈ আৰু কেতিয়াও সি উভতি নাযায়। চ' এই শৈশৱকালবিলাকলৈ মনত পৰে কেতিয়াবা, বহুত ভাল লাগে। লগৰবিলাক আহে, ইয়াতে খেলোঁ মেলোঁ। আৰু মেইন কথা আপোনালোকৰ ইয়াতে মই চাওঁ, আমি ইয়াতে দেখিছেনে, ইয়াতে আমি প্ৰাৰ্থনা কৰোঁ। ইয়াতে প্ৰাৰ্থনা কৰোঁ আৰু বেলটো লগাই থোৱা থাকে ইয়াতে, আৰু আমি প্ৰাৰ্থনা কৰোঁ। এখন বেনাৰ লগাই থোৱা আছে, চব কি ধুনীয়া বেনাৰ লগাই থোৱা আছে। মানে ইয়াতে উল্লেখ কৰিছে যে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ শিক্ষা মন্ত্ৰালয় আৰু 100 দিনীয়া পতন কাৰ্যসূচী পঢ়ে ভাৰত। 100 দিনীয়াৰ পতন অভিযান শুভাৰম্ভ 1 জানুৱাৰী 2022 ইংৰাজী চনৰ পৰা পতন অভিযান প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈকে 538 নং নাহৰআলি খনিকৰ প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলে হকে আনন্দদায়ক পতন অভিজ্ঞতা সৃষ্টিৰ বাবে এক ৰাষ্ট্ৰজোৰা পদক্ষেপ, প্ৰাথমিক শিক্ষা বিভাগ, অসম চৰকাৰ। আৰু ইয়াতে কৈ দিওঁ যে এইখন কোনো প্ৰাইভেট স্কুল নহয়, এইখন হৈছে গভৰ্ণমেণ্ট স্কুল। ইয়াতে মই পঢ়িছিলোঁ সৰুৰ পৰা, প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 5লৈকে ইয়াতে পঢ়া। আৰু স্কুলখনৰ নাম হৈছে 538 নং নাহৰআলি খনিকৰ বিদ্যালয়। ইয়াতে মই সৰুৰ পৰা পঢ়িছিলোঁ। আপোনালোককো দেখুৱাম। এইপিনে আৰু এটা ৰুম আছে, ইয়াত আপোনালোকক দেখুৱাই আছোঁ ব'লক। ইয়াত কোনো ক্লাছ কৰা নাছিলে, ইয়াতে মানে আৰু অফিচ আছে। তাৰপিছত কি ধুনীয়াকৈ ৱালত হেণ্ড ৱাছ কৰা মানে ছবি আঁকি থৈ দিছে। আৰু এই ৰুমটোত মানে আমাক পঢ়োৱা নাছিলে, তো ইয়াতে শিক্ষাগুৰুসকল থাকে। ইয়াতে এখন বেনাৰ লগাই থৈছে, এখন চাই লওক। এইপিনে আপোনালোকক দেখুৱাম দেই, এইপিনে আছে আপোনালোকৰ এইটো চব। এইটো আমি পঢ়ি থাকোঁতে এইটো নাছিলে, এইটো এতিয়া বনাই আছে নতুনকৈ। আৰু মেইন কথা এইটো আছে আমাৰ টিউবৱেলটো, মানে টিউবৱেল এইটো মানে মাৰি ভাল লাগে, এইটো ওপৰলৈ দাং খাই যে। আপোনালোকক দেখুৱাম ৰ'ব। এইটো টিউবৱেলটো এনেকৈ দাঙি দিলে পানী ওলাই। এতিয়া পানী ওলোৱা নাই, এইটো কি কাৰণে ওলোৱা নাই বাৰু, মাৰি থাকিব লাগিব চাগে। আৰু এইটো মানে ৰান্ধনীঘৰ, ইয়াতে আমাক দুপৰীয়া ভাত বনাই আমাক খোৱাইছিলে। এইটো দুপৰীয়া সাঁজটো, আৰু এইটো হৈছে ৰান্ধনীঘৰ। এইপিনে আছে বাথৰুম আছে। এইপিনে এইটো নতুনকৈ বনাইছে, এইটো আমি পোৱা নাছিলোঁ যেতিয়া আমি পঢ়ি আছিলোঁ সৰুতে, তেতিয়া এইটো বাথৰুম বনোৱা নাছিলে। এইটো নতুনকৈ বনালে এতিয়া। এদিন ছোৱালী শৌচাগাৰ মানে এইটো। আৰু এইটো হৈছে আমাৰ বাথৰুম, এইটো কিন্তু আছিলে দেই, এইটো আমি পঢ়ি থাকোঁতে আছিলে। এইটো চাওক কি ধুনীয়া এইটো। আৰু এইপিনে আপোনালোকক দেখুৱাইছোঁ ৰ'ব, এইটো এটা বাথৰুম চাই লওক। আৰু এই বাঢ়নীজোপা দেখিছে যে, সেই বাঢ়নীজোপা এতিয়াও আছে। আৰু যেতিয়া আমাৰ ৰিক্ৰেশ্যন দিয়ে তেতিয়া আমি ইয়াতে আৰু লগৰবিলাকে হৈ মাৰ্বল খেলোঁ ইয়াতে, এইডোখৰ জেগাতে, আৰু একদম থাকি মজা লাগে ইয়াত। আৰু এইপিনৰ পৰা খিৰিকী খুলি দিয়াৰ লগে লগে একদম আৰু কি ধুনীয়া মানে বতাহ আহে, ভাষা নাই ক'বলৈ, কিমান ভাল লাগে। আৰু ইয়াতে আমি মাৰ্বলবিলাক খেলিছিলোঁ। এতিয়া এইবিলাক খেলা নেখেলে নাজানো, আৰু আমি পঢ়ি থাকোঁতে ইয়াতে মাৰ্বল খেলিছিলোঁ লগৰবিলাকৰ লগত। আৰু এনেকৈ আমি যেতিয়া আগপিনে জাবৰ চাবৰবিলাক পৰি থাকে, তেতিয়া আমি সাৰি মেলি বুটলি মেলি এনেকৈ ডুম কৰি থৈছিলোঁ। আৰু তাৰপিছত লাষ্টত যেতিয়া যিমানটো ওখ হয় আৰু যোনে কিমান ওখ হ'ব পাৰে, তাৰপিছত আহি আমি সোনকালে আহি পিনি আৰু জ্বলাই পিনি দিওঁ জাবৰবিলাক। ভাল লাগে কিবা এটা। এতিয়াও তেহেঁতি এইবিলাক চব ডুম কৰি দিছে, একদম হিমালয় পৰ্বতটো নিচিনা কৰি দিছে চব। আৰু এইজোপা হৈছে আমাৰ আহঁত গছজোপা, স্কুলতে থকা। এইজোপা মানে পাত ইমানে সৰে, আৰু তেতিয়া আমি পঢ়ি থাকোঁতে পাত বুটলি আমাৰ মানে আমনি লাগি যায়, মানে পাত সৰে। আপোনালোকক দেখুৱালোৱে আমাৰ স্কুলটো। আৰু এইজোপা নাৰিকল গছ, আমি পঢ়ি থাকোঁতে বহুত সৰু আছিলে এইজোপা, এতিয়া বহুত ডাঙৰ হৈ গ'ল। আৰু এইজোপা মানে আমি পঢ়ি থাকোঁতে ইমানটোৱে আছিলে, আৰু এতিয়া ইমানটোৱে আছে। আৰু এইপিনে ডাষ্টবিন এটা নতুনকৈ ইয়াতে দিছে। তেতিয়া আমি পঢ়ি থাকোঁতে এনেকুৱা ডাষ্টবিন আছিলে, আৰু সেইটো এতিয়া নতুনকৈ ডাষ্টবিন। সেইজোপা চব আহঁত গছজোপা, এতিয়া পাতবোৰ সৰা নাই বাৰু, একদম সৰিলে আপোনাৰ গোটেই লেতেৰা হৈ যায়, আৰু বুটলি আমনি লাগি যায়। আৰু ইয়াতে চব আৰু এটা
দেখিলোঁ এইটো চব খেলি থকা ফটো ইয়াতে ৱালতে আঁকি থোৱা আছে। আৰু যোনে এইটো পেইণ্টিং কৰিছে মানিব লাগিব কৈছোঁ নহয়, একদম মজা আঁকিছে। আৰু এইজোপা আমাৰ বকুলজোপা, এইজোপা এতিয়া বৰ্তমান ডাঙৰ হ'ল বাৰু, আমি পঢ়োঁতে সৰু হৈ আছিলে। এতিয়াতো লাগেনে বাৰু নেলাগে এতিয়া ল'ৰা ছোৱালীহে গম পাব। আমি পঢ়ি থাকোঁতে মানে একেবাৰে সৰু আছিলে আৰু এতিয়া বহুত ডাঙৰ হৈ গ'ল। আমিও ডাঙৰ হৈছোঁ আৰু গছ গছনিবিলাকো ডাঙৰ হৈছে। এইটোৱে আৰু আমাৰ স্কুলটো কি চাব। আৰু ইয়াতে অংগনবাড়ী এটা আছে, ৰ'ব দেখুৱাইছোঁ। এইটো অংগনবাড়ী, এইপিনে আছে এইটো অংগনবাড়ীটো। ইয়াতে মানে একেবাৰে সৰু সৰু মানে ল'ৰা ছোৱালীবিলাকক আনে আৰু মাকে। ইয়াতে অংগনবাড়ী, ইয়াতে মানে শিকায়। এইখন চাইনবোৰ্ডখন আছিলেই ইয়াতে, ভাবিব পাৰিছেনে? অসম চৰকাৰ সমাজ কল্যাণ বিভাগ, সংহত শিশু উন্নয়ন সেৱা আঁচনি, অংগনবাড়ী কেন্দ্ৰ খনিকৰ গাঁও, এটা লিখা আছে। সেইটো আছে অংগনবাড়ী। আৰু এইবিলাক ল'ৰা ছোৱালীবিলাকে ৰুইছে নে কিবা ফুলজোপা বৰ ধুনীয়া লাগিছে। সেইটো এতিয়া বন্ধ হৈ আছে, আজি ছানডেটো স্কুল আৰু অংগনবাড়ী চব বন্ধ হৈ আছে। আপুনি কি দেখুৱাম আৰু দেখুৱালোঁ আপোনালোকক। ইয়াতে আমি পঢ়ি থাকোঁতে এইটো ফুলটো আছিলে দেই, এইটো ফুল নাছিলে কিন্তু এতিয়া ৰুইছে যদি নাজানো। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এই ফুলটো আছিলে, আৰু এই ফুলটো ইমানে ধুনীয়া লাগে, একদম বহুত আছিলে ফুলটো, এতিয়া ইমান নাই। আৰু ইয়াতে যেতিয়া আমি পঢ়ি আছিলোঁ তেতিয়া এডোখৰত আপোনাৰ নাছিলে এইটো ফুলনি বাৰী, এতিয়া নতুনকৈ এখন কৰিছে। গৰু চৰু সোমাই খায় আৰু কি কৰিব। এতিয়া গোমধানহে দেখিছোঁ, গোমধান লাগি আছে। এইপিনে গছ আছে আৰু পুলি দুটা, নাৰ্জী ফুল ফুলি আছে এইপিনে। আৰু আপোনালোকে স্কুলখনৰ 360 ভিউ এটা চাই লওক। আৰু মই আপোনালোকক দেখুৱাবলৈ পাহৰিছিলোঁৱে, আৰু আমাৰ স্কুলৰ সন্মুখতে এখন ফিল্ড আছে, আৰু সেই ফিল্ডখনতে আমি দুপৰীয়া যেতিয়া ৰিক্ৰেশ্যন দিয়ে তেতিয়া তাতে আমি ক্ৰিকেট খেলিছিলোঁ। আৰু লেবেল যে খেলে এইবিলাক, আমি বহীত যে লগাওঁ লেবেলবিলাক, সেইবিলাক খেলিছিলোঁ সৰুতে ইয়াত পঢ়ি থাকোঁতে। এইখন পিছপিনে যে দেখিছে বেক চাইডে, সেইখন আছিলে ফিল্ড। বেক কেমেৰা কৰি আপোনালোকক দেখুৱাইছোঁ বাৰু, ভালকৈ চাই লওক। আৰু এইখনে হৈছে আমাৰ স্কুলৰ সন্মুখতে থকা ফিল্ডখন। এইখন ফিল্ডতে আমি ৰিক্ৰেশ্যনৰ নামত ক্ৰিকেট লগতে লেবেলবিলাক খেলিছিলোঁ, যিবোৰ আমি বহীত লগাওঁ সেইবিলাক আমি খেলিছিলোঁ লগৰ ফ্ৰেণ্ডবিলাকৰ লগতে। আৰু এইখন হৈছে আমাৰ স্কুল, আৰু আমি এতিয়া আমাৰ স্কুলখনক বিদায় দিব লাগিব।